নমস্কাৰ বান্ধৱীসকল, আজি মই এখন বৰ্ণালী পাতৰ সূতাৰে কেনেকৈ মণি লগাই দহি গুঠিব পাৰে মই এইটো আপোনালোকক দেখাম। এইটো হ'ল চাদৰখনৰ উল্টা সাইড, এইটো সিধা সাইড। আপোনালোকে চাওক, এয়া দহিখিনি মই এনেদৰে গুঠিছোঁ। এয়া মই সদায় উল্টা সাইডে লৈ দহি গুঠো যাতে গাঁঠিটো দেখা নাযায়। এইটো চাওকচোন, মই এতিয়া কেনেকৈ দহি গুঠিম। প্ৰথমে বেজিটো লৈ চাদৰখনত এনেকৈ খুচি ল'ব। খুচি লৈ অকণমান এনেকৈ দীঘলকৈ ৰাখিব যাতে মণিটো আমি গাঁঠি দিব পাৰোঁ। দি এনেকৈ এবাৰ চিলাই ল'ব। আপোনালোকৰ কথা, এবাৰ চিলালেও হয়। মই এনেকৈ দুবাৰ চিলাই লৈছোঁ। তাৰপিছত আমি মণিটো বেজিটো দি সোমোৱাই ইয়াত গাঁঠি মাৰি ল'ম। এইটো চাওক, এনেকৈ মণিটো গাঁঠি মাৰিলোঁ। দুবাৰ গাঁঠি দিব যাতে মণিটো ঢিলা হৈ নাযায়। মই কেতিয়াবা 3বাৰো দিওঁ। এনেকৈ হৈ গ'ল। তাৰ এই দুডাল এনেকৈ সূতা দুডাল এনেকৈ মেলি লৈ তাৰ মাজত মই কুচা হিচাপে এনেকৈ লৈছোঁ। আৰু ইয়াত মই গোল্ডেন কালাৰ ৰোলেক্স ব্যৱহাৰ কৰিছোঁ, যিহেতু গোল্ডেন কালাৰ ফুল আছে। এই সূতা দুডাল এনেকৈ মেলি লৈ ইয়াৰ মাজত আপোনালোকে এনেকৈ সূতাখিনি দি দিব, ধুনীয়াকৈ এৰি দিব। যিহেতু বৰ্ণালী পাত অকণ সাৱধানে কৰিবই লাগিব, বহুত পিছল। এনেকৈ আপোনালোকে গাঁঠি মাৰি দিব। এইটো গাঁঠি মাৰি দুটা গাঁঠি দিব। যিহেতু পাট সূতা আপোনালোকে জানেই, পাট সূতা বহুত পিছল। এনেকৈ গাঁঠি মাৰি দিব। দিয়াৰ পিছত এনেকৈ গাঁঠি মাৰি দিয়াৰ পিছত টাইট হ'ল যেতিয়া আপোনালোকে এই দুই কুচা সূতা এনেকৈ গোট খুৱাই ল'ব। গোট খুৱাই লৈ মাজৰ এডাল বেজি লগা সূতাডাল এনেকৈ উলিয়াই ল'ব। এইডাল বহুতখিনি দীঘল হৈছে, মোৰ অকণমান এনেকৈ টানি দিব। বহুতখিনি দীঘল হ'লে কোনোবাই দীঘলায়ো দিব বিচাৰে, কোনোবাই চুটিকৈও দিব বিচাৰে। মই ইমান দীঘলকৈ নিদিওঁ, এটা জোখত দিম। এনেকৈ গোটাই লোৱাৰ পিছত আপোনালোকে এতিয়া গাঁঠি মাৰিব। এনেকৈ তলৰ ফালে বেজিটো দি এনেকৈ এটা পাক দি প্ৰথমে এইটো এটা গাঁঠি দি ল'ব। এইটো দি লৈ আৰু তলৰ ফালে দি আকৌ এটা গাঁঠি এনেকৈ মাৰিব, আকৌ এটা গাঁঠি। যিহেতু পাট সূতা সেইকাৰণে মই 3টা গাঁঠি দিছোঁ। দি এইটো যাতে গাঁঠিটো খুলি নাযায়, আপোনালোকে এইটো দি বেজিটো দি এই যিডাল সূতা গাঁঠি দিছিলে সেইডালত আকৌ এবাৰ এনেকৈ খুচি লাষ্ট এবাৰ এনেকৈ এটা গাঁঠি দি দিব। বাছ, হৈ গ'ল। এইটো এনেকৈ আপোনালোকে যিমান দীঘলকৈ ৰাখিব বিচাৰে, মই এইটো জোখ লৈ ল'ম। এইটো মই যিমানখিনি দিছোঁ, এইটো ইমানখিনিত মই এনেকৈ কাটি দিম। এইটো হৈ গ'ল কমপ্লিট মণি লগোৱা দহি। তো চাওকচোন কি ধুনীয়া জিল দিছে। এইটো এইফালে মণি। মই আপোনালোকক এনেকৈ এবাৰ অঁতৰাই মই দেখাই দিছোঁ দহিখিনি। ভাল লাগিছেনে? এইটো আজিলৈ আহিছোঁ। নমস্কাৰ।